ডেংৰালী আকলামত ডিফু মাঞ্জ মাণ্ডলিক কেচিএছৰ উদ্যোগত 25তম যুৱ মহোৎসৱৰ আনন্দ উল্লাস আৰু অব্যাহত শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ। ডকমকৰ ৰাছিঞ্জা আকলামত উদযাপন হৈছে 25 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। ৰাছিঞ্জা আকলাম মহোৎসৱৰ মুখ্য আকৰ্ষণ নথেংপি আহেম। কামৰূপ জিলাতো ডুমুৰা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ দ্বাৰা মহা ধুমধামেৰে পালন কৰি আছে ৰূপালী জয়ন্তী বৰ্ষৰ যুৱ মহোৎসৱ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে। এতিয়া আহিছো প্ৰথমটো খবৰলে। ডিফু মাঞ্জা মাণ্ডলিক কেচিএছৰ উদ্যোগত মাঞ্জা ডেংৰালী আকলামত 25তম কাৰ্বি যুৱ মহোৎসৱৰ আনন্দ উল্লাসৰে উদযাপন হৈ আছে। লগতে চহৰত অব্যাহত আছে শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ আনন্দ। হয়, চহৰবাসীৰ অফুৰন্ত আনন্দ উৎসাহৰ সীমা নোহোৱা হৈছে। ডিফু মাঞ্জা মাণ্ডলিক কেচিএছৰ উদ্যোগত মাঞ্জা ডেংৰালী আকলামত 25তম মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আজি পুৱা 9 বজাত ডিফু মাঞ্জা মাণ্ডলিক কেচিএছৰ পতাকা উত্তোলনেৰে আৰম্ভ হ'ল কাৰ্বি যুৱ মহোৎসৱৰ প্ৰধান কাৰ্যসূচী। পতাকা উত্তোলনৰ পিছত মৃতকসকলৰ নামত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পিছত মাঞ্জা ডেংৰালী আকলামৰ পৰা প্ৰধান পথৰে ৰংফাৰ্বি ৰংবে প্ৰতিমূৰ্তিলৈ সাংস্কৃতিক যুৱ যুৱতীসকলৰ দ্বাৰা উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাৰ অন্তত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৰ দ্বাৰা ৰূপালী জয়ন্তী বৰ্ষৰ আধাৰশিলা স্থাপন কৰে আৰু সাংসদ বীৰেন সিং ইংটিৰ দ্বাৰা মুকলি কৰা হয় বিভিন্ন নৃত্য গীত প্ৰতিযোগিতাৰ মঞ্চ। আনহাতে চহৰখনত শাৰদীয় দুৰ্গোৎসৱৰ আজি অষ্টমী পূজাৰ বাবে পূজা থলিয়ে থলিয়ে পূজা অৰ্চনা কৰিবলৈ ভক্তসকলৰ লানি নিচিগা ভিৰ। দুয়োটা আনন্দ আৰু উৎসাহ মিলি কাৰ্বি আংলঙৰ আকাশ বতাহ শৰতৰ আনন্দ দুগুণে বৃদ্ধি পাইছে। কেমেৰা পাৰ্চন ষ্টেফান টেৰণৰ সৈতে ৰাতি চৰংফাৰৰ ৰিপৰ্ট কাট নিউজ। টেকেলাংজুন মাণ্ডলিক কেচিএছৰ উদ্যোগত ডকমকা ৰাছিঞ্জা আকলামত উলহ মালহেৰে উদযাপন হৈ আছে 25 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ। 28 ছেপ্টেম্বৰৰ পুৱা 10 বজাত টেকেলাংজুন মাণ্ডলিক কেচিএছৰ সভাপতি তৰুণ তাৰয়ে কেচিএছৰ পতাকা উত্তোলনেৰে 25 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ডকমকা ৰাছিঞ্জা আকলামত উদযাপিত 25 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ মুখ্য আকৰ্ষণ নথেংপি আহেম। এক অনন্য আৰু অভিনৱ কলা খটুৱাই ডকমকা গড়কাপ্তানী সংমণ্ডল কাৰ্যালয়ৰ বিষয়া বদন্তি ছয় প্ৰয়াত মাতৃৰ প্ৰতি গভীৰ প্ৰেম আৰু শ্ৰদ্ধাঞ্জলি নিবেদন কৰি নিৰ্মাণ কৰি উলিওৱা এই নথেংপি আহেমটি কাৰ্যবাহী সদস্য ৰজিতি ছয় আৰু বিধায়ক জয়ৰাম ইংলেঙে উদ্বোধন কৰে। পুৱাৰ প্ৰায় 10 মান বজাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজতি ছ আৰু হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেঙৰ দ্বাৰা পৰম্পৰাগত নৃত্য গীতৰ প্ৰতিযোগিতাৰ বাবে সাজি উলিওৱা লংমুক্ৰং মঞ্চ উদ্বোধন কৰে। একেটা কাৰ্যসূচীতে মংগল সিং তেৰণৰ প্ৰয়োজনত নিৰ্মাণ কৰা লচাকান ভিডিঅ' এলবাম কাৰ্যবাহী সদস্য ৰাজতি ছয় মুকলি কৰে। দেনগাঁৱৰ পৰা ৰবীন বে কাট নিউজ। সমগ্ৰ অসমৰ কাৰ্বি অধ্যুষিত অঞ্চলত শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ উৎসাহৰ লগতে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ মহা আনন্দ উল্লাসেৰে পালন কৰিছে। কামৰূপ জিলাৰ ডুমুৰা মাণ্ডলিক কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত কামৰূপ জিলাৰ দিচাক LP স্কুলৰ প্ৰাংগণত 25তম সংখ্যক কাৰ্বি যুৱ মহোৎসৱ পালন কৰি আছে মহা ধুমধামেৰে। মহোৎসৱত সমস্ত কামৰূপ জিলাৰ কাৰ্বি এলেকাত বসবাস কৰা কাৰ্বি যুৱক যুৱতী তথা বুঢ়া মেঠাসকলে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে পৰম্পৰাগত মহোৎসৱত। হয়,
কাৰ্বি যুৱ মহোৎসৱ বুলি ক'লে কোনো কাৰ্বি যুৱ-যুৱতীয়ে মন বান্ধি ঘৰত বহি থাকিব নোৱাৰে। কামৰূপ জিলাৰ কাৰ্বি যুৱ-যুৱতীসকলেও মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ আহি পোৱা ডুমুৰা দিচাক LP স্কুলৰ প্ৰাংগণলৈ নহাকৈ থাকিব পৰা নাই। নিজৰ চহকী পৰম্পৰাগত নৃত্য গীত তথা পৰম্পৰাগত খেলসমূহক বিশ্ব দৰবাৰত গৌৰৱেৰে তুলি ধৰিবলৈ প্ৰয়াস কাৰ্বি সন্তানসকলৰ। সেয়েহে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ লগতে সমস্ত কাৰ্বি আংলঙৰ লগতে কাৰ্বি অধ্যুষিত আন আন এলেকাত ভৰি পৰে যুৱ মহোৎসৱৰ আনন্দ উৎসাহ। ডুমুৰা মাণ্ডলিক কাৰ্বি কালচাৰেল ছ'চাইটিৰ উদ্যোগত 25 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ উপলক্ষে অনুষ্ঠিত আজিৰ ৰাজহুৱা সভাত বিশিষ্ট সাংস্কৃতিক কৰ্মী অমৰ ৰংহাঙৰ পৌৰোহিত্যত কৰে। বিশিষ্ট সাংস্কৃতিক কৰ্মী লালু ৰংহাঙে সভাত অংশগ্ৰহণ কৰা আটাইবোৰ অতিথিসকলৰ পৰিচয় কৰোৱাৰ লগতে অতিথিসকলক ডুমুৰা মাণ্ডলিক কাৰ্বি মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ আদৰণি সমিতিৰ দ্বাৰা জনোৱা হয় উষ্ম আদৰণি। KCS কেন্দ্ৰীয় কমিটিৰ উপসভাপতি হোম সিং বেই মুখ্য অতিথি হিচাপে সভাত উপস্থিত থকাৰ উপৰিও বিশিষ্ট সমাজকৰ্মী কাংথেল বে, বিশিষ্ট সমাজকৰ্মী বিষ্ণু লেখথে প্ৰমুখ্য ডুমুৰা মাণ্ডলিক কাৰ্বি কালচাৰেল ছ'চাইটিৰ উপদেষ্টা উপেন ফাংচো, লক্ষেশ্বৰ ৰংহাং আদি বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে। উল্লেখ্য সভাৰ কাৰ্যসূচীৰ মাজে মাজে ডুমুৰা মাণ্ডলিক কাৰ্বি যুৱ-যুৱতীসকলৰ দ্বাৰা পৰিৱেশন কৰা ভিন ভিন পৰম্পৰাগত নৃত্য গীতসমূহে উপস্থিত আটাইকে আপ্লুত কৰে। বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ। বোকাজান বিধানসভাৰ অন্তৰ্গত বৰজান মাণ্ডলিক KCSৰ উদ্যোগত সিডিপি খেলপথাৰত অনুষ্ঠিত 25তম কাৰ্বি যুৱ মহোৎসৱ উদযাপন অতি উৎসাহেৰে চলি আছে। হাজাৰ হাজাৰ সাংস্কৃতিক প্ৰেমীয়ে মহোৎসৱ থলীলৈ নিৰবিচ্ছিন্ন সোঁত বৈছে। অগণন কিশোৰ কিশোৰী যুৱক যুৱতী তথা আবাল বৃদ্ধ বনিতাৰে সিডিপি মহোৎসৱ থলী ভিৰ দি বাট নোপোৱা অৱস্থা হৈছে। মহোৎসৱৰ দ্বিতীয় দিন তথা 28 ছেপ্টেম্বৰৰ পুৱা প্ৰায় 11 বজাত কাৰ্বি পৰিষদৰ সদস্য লংকি টিমুঙে বিশিষ্ট লোক সাহিত্যিক বংলং টেৰাং আৰণি মঞ্চ উদ্বোধন কৰে। উদ্বোধনী সভাত মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ আদৰণি যুৱ যুৱতীসকলৰ দ্বাৰা উদ্বোধনী গীত পৰিৱেশন কৰা হয়। দুপৰীয়া প্ৰায় 2 বজাত কাৰ্বি এমপ্লয়ী এছ'চিয়েশ্যনৰ সভাপতি বৰসিং তেৰণৰ দ্বাৰা স্মৃতি গ্ৰন্থ ৰাংচিনা চাৰ্প মুকলি কৰে। ইয়াৰ পিছত বৰজান KCSৰ প্ৰতিষ্ঠাপক সভানেত্ৰী কমলা টিছপিয়ে মুকলি কৰে নৃত্য গীত প্ৰতিযোগিতাৰ অনুষ্ঠান। ইয়াৰ লগে লগে মঞ্চত যুৱক যুৱতীক সকলৰ দ্বাৰা বিভিন্ন নৃত্য গীতৰ প্ৰতিযোগিতা শুভাৰম্ভ হয়। বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ। ইয়াৰ লগে লগে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. 3,000 off on scooty and 1,500 off on bike only for GOVT employees. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109. And also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे, एया तेंते बहुत बेया होल। बहुत बेसी जान माলৰ লোকচান হল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো। এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো। মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো। কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ। টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়। হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ।
SMV Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. SMV Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Manja Road 782460. Blossom Beauty Clinic and Training Center. Facilities available. List of haircut, hair treatment, hair oiling, henna, straightening, hair perming. Full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial, signature galvanic facial, signature Aurelatus facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB, Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব শুনিবাৰ বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে হামৰেন ৰংহাং ৰংবং খেলপথাৰত হামৰেড মাণ্ডলিক কেচিএছৰ উদ্যোগত 25 সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে মহা আনন্দ উৎসাহেৰে উদযাপন হৈ আছে যোৱা 27 ছেপ্টেম্বৰৰ পৰা শুভাৰম্ভ হোৱা অনুষ্ঠানত আজি 28 ছেপ্টেম্বৰত কাৰ্বি সাহিত্য পৰিষদৰ সদস্য ৰূপ সিং তেৰণে নৃত্য গীতৰ প্ৰতিযোগিতা মঞ্চ মুকলি কৰে ইয়াৰ পিছত হামৰেন মাণ্ডলিক কেচিএছৰ উদ্যোগত প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ জুতাং আছেথে মুকলি কৰা হয় বিশিষ্ট সমাজকৰ্মী জডসন তেৰণে উল্লেখ্য হামৰেন মাণ্ডলিক কেচিএছৰ দ্বাৰা আয়োজন কৰা এই 25 সংখ্যক মাণ্ডলিক যুৱ মহোৎসৱত হামৰেন মাণ্ডলিক কেচিএছৰ অধীনত সৰ্বমুঠ 22টা কেচিএছ ইউনিটে অংশগ্ৰহণ কৰে মহোৎসৱটি অহা 30 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত চলিব হামৰেনৰ পৰা সুন্দৰক্ৰ হামৰেন ৰংমংৱে মাণ্ডলিক কাৰ্বি কালচাৰেল সোসাইটিৰ দ্বাৰা ৰংমংৱেত 25 সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ উদযাপন অব্যাহত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য কাচে ৰংপিপিয়ে আজি মুকলি কৰে মহোৎসৱ উদযাপন কাৰ্যসূচী ঠিক এইদৰে পাৰ্কো পাহাৰৰ মাণ্ডলিক কেচিএছৰ উদ্যোগত অনুষ্ঠিত কাৰ্বি যুৱ মহোৎসৱ আৰু আংজক হাসপানীত অনুষ্ঠিত কাৰ্বি যুৱ মহোৎসৱ উদযাপন কাৰ্যসূচীও কাৰ্যবাহী সদস্য গৰাকীয়ে মুকলি কৰে বালি পথাৰত পথ দুৰ্ঘটনা বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত বালি পথাৰ বাগজানত পুৱা প্ৰায় 9 বজাত সংঘটিত হয় এই দুৰ্ঘটনা পথত দাঁতিৰ ধাননি পথাৰলৈ 407
ট্ৰাকখন বাগৰি পৰে দ্ৰুত বেগেৰে খটখটি অভূমিকৈ গৈ থকা ট্ৰাকখন পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰা বুলি জানিব পৰা গৈছে এই দুৰ্ঘটনাৰ ফলত ট্ৰাকখনত থকা 3জন লোক গুৰুতৰভাৱে আহত হয় আহত তিনিওকে চিকিৎসাৰ বাবে বুকাজান CHC লৈ প্ৰেৰণ কৰিছে আনহাতে ঘটনাৰ খবৰ পাই দুৰ্ঘটনাৰ স্থানত উপস্থিত হোৱা বুকাজানৰ আৰক্ষী দলটোৱে দুৰ্ঘটনাত পতিত ট্ৰাকখনক বুকাজান আৰক্ষী থানালৈ লৈ গৈছে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে অসমীয়া প্ৰাইম টাইমৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ